তিৰি যাইতো আজি নতুন কাপোৰ নেনাকে যাবাই দিয়া নাই ফালে হয় হাতত টকা পইচাও নাই অহাই 3 দিনমান হ'ল মাল চালো খাব পোৱা নাই ক'ৰ পৰা কাপোৰ নি দিম মই এতিয়া কিয়ে গঙ্গা কি কৰি আছা এখানাই বহি আছো পিছে তুই ক'ত যোৱা এনে একপাক ওলাই আহিলো চাহ তাহ খাম বুলি চাদা খাবি ৰ মোৰ খাম, বনাইছো ৰ ল কিবা হৈছে নাকি কি চিন্তা কৰি আছা কি কবি দেখেৰা মোৰ কথা তিৰিটাক বহুত দিন একো দিবাই পৰা নাই আজি নতুন শাৰী লৈ নিগিলি কাটব মোক আৰু বিয়া কৰাবি মোক চা চিংগল লাইফ চাহ তাহ খাই বিন্দাছ থাক এ ভাই মোৰ লগত এটা কাম কৰোঁ জয়ে কি মোৰ লগত দুডালমান গাছ কাটি বিক্ৰী কৰি আহোঁ জয়ে হয় নেকি তুই কিবা গাছ কাটি তিনিটা কাপোৰ দিবি আৰু মোক কি দিবি তোক আৰু কি দিম চাধাকে এক বান্দল কিনি দিম চা না মাল খাবি নাই নাই মোক চাদাই লাগব চ গাছ কাটবা যাওঁ দে দা কোঠাৰ লৈ আহোঁ মই য টিগুলিটা নি তই ক'ত যোৱা হাতত দা কোঠাৰ লৈ ঐ এদিনতে বোলে নতুন কাপোৰ লাগে তাকে আনবা যাওঁ কি হাতত দা কোঠাৰ লৈ নতুন কাপোৰ ল'বা যোৱা নহয় কা হাতত টকা পইচা নাই সেইকাৰণে ভাবছোঁ দুডালমান গাছ কাটি বিক্ৰী কৰি পোৱা বিচাৰি তিনিটা কাপোৰ কিনি দিম বুলি হাতত ক'ত টকা থাকব তই কাম কৰিয়ে থাকব কাম আৰু কি কৰিব লাগে গাছ কাটিলে যেন পইচা পায় তই ক'ৰ পৰা আহিলি মনে চনে লৈ দুটামান পুখি মাৰি আনিলো ঘৰতে বনাই খাম কেলা তই চব গোটা ধ্বংসকাৰী গিলা লগ আছে ইফালে তই পুখি মাৰি আনলি আৰু ইফালে বোলে গাছ কাটবা যা দুটামান পুখি মাৰোঁতে কিনো হয় কাকা চুপ তহঁতৰ নিচিনা মানুহৰ কাৰণে আজি পৰিৱেশটো কিমান ধ্বংস হৈছে গম পাইছা না তই পুখি মাৰিবি ইহা গাছ কাটব তাৰ ফলত কিমান ক্ষতি হৈছে গম পাইছা না আজি যদি তই এনেকৈ পুখি মাৰি থাকা গাছ কাটি থাকা এটা সময়ত এই অঞ্চলত পুখি চৰাই চিৰিকটি গছ গছনি একোৱে নাথাকে তাৰ ফলত এই অঞ্চলৰ খেতি বাতি কিমান বিনষ্ট হৈছে তই গম পাইছা না কি কয় কাকা এনেকা হ'লে দেখোন আমি নিজৰ অঞ্চলৰ পৰিৱেশ নিজে ধ্বংস কৰি আছো আৰু হাঁহিছা গাছ চাছ কাটবা যাবা নালাগে মোৰ ঘৰতে যাওঁ বাৰিষান জংঘল হৈছে তাকে চাফা কৰি দিবি হাজিৰা আমাৰ টকা পইচা নোহোৱা হৈছে য কাকা কেলা চাদা বান্দুল মাৰা গেল মোৰ তো আনগ মুকসা সিঙ্গেল লাইফ আৰু কেলা পাহৰি গেছি চাদা খাবি দেছা ৰ ক'ত যোৱা তহঁত দা কোঠাৰ লৈ আমি ডাইলগ একো নাজানো